নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভালেই। এয়া যোৱাকালি ভিডিঅ' হয়। মই যোৱাকালি গৈছিলোঁ গৰখীয়া সভালৈ। এয়া পিছে আমাৰ গাঁৱত নহয় দেই, আমাৰ গাঁৱৰ গৰখীয়া সভা পাতে বিহু পাছতে পাতে, ডেকা গাভৰু লগ হৈ পাতে যে মানে। আৰু এয়া হৈছে এই সভাখন হৈছে তিনিচুকীয়া গেলাপুখুৰীত অনুষ্ঠিত হোৱা গৰখীয়া সভা। এই সভাখনৰ বিশেষত্ব আছে বাৰু আৰু কাহিনী আছে। মই বেছি দহকৈ মানে এই কাহিনীটোৰ বিষয়ে বেছি ভালকৈ নাজানো, সেইকাৰণে এতিয়া ক'ব বিচৰা নাই। পিছে পৰে আৰু মানে মানুহক সুধি কৰি আপোনালোকক জনাম বাৰু। এয়া আমি প্ৰথম সময়খিনিৰ সকলো ৰৈয়ে আছিলোঁ, যিহেতু দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত ধূপ চাকি জ্বলাবলৈ, আৰু সেইকাৰণে সকলোৱে সেৱাভাগ একেলগতে কৰোঁ বুলি মানে অলপ সময় সন্ধিয়া লগালৈ ৰৈ দিয়া হৈছিলে। আৰু সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে চাকি বন্তি জ্বলালে আৰু সেৱাভাগো ল'লে। তথাপিতো কিন্তু মানুহৰ ভিৰ মানে ওলাই আহিবই পৰা নাছিলোঁ, যিহেতু কৈছোঁৱেই আগতেই দূৰৰ পৰাও মানুহ আহে। সেয়েহে দেখিছে নহয়, ওলাই আহোঁতে অলপ অসুবিধাই হৈ আছে। মানে এটা চাইডে মানুহ ওলাই আহিছে সেৱাভাগ কৰি, আৰু আনটো চাইডে মানুহ কিছুমান এতিয়াও গৈয়ে আছে ধূপ চাকি বন্তি জ্বলাবলৈ। মানুহৰ ভিৰ দেখিয়ে গম পাইছে চাগে। আৰু এই দূৰত দেখিছে যে পোহৰ, এয়া চাকি বন্তিয়ে পূৰা পোহৰ কৰি থৈছে। আৰু লাইটিং চিষ্টেম কৰিছে বাৰু, হ'লেও চাকি পোহৰতো গম পাইছে ধূপ চাকি জ্বলোৱা হৈছে। আৰু এয়া হৈছে তিনিচুকীয়া বাইপাছ। বাইপাছতো মানুহ একেবাৰে নধৰা হৈ গৈছে, গাড়ী মটৰ মানুহ, আৰু দেখিছে নহয় কিমান যান জঁট হৈ গৈছে। তাকে কালি গ'লোঁ, মনটো ভাল লাগিলে। এইবিলাক সকলোৱে বিশ্বাস নকৰে বাৰু, পিছে মই বিশ্বাস কৰোঁ। সকলোৰ মানে দৃষ্টিভংগীবিলাক যিহেতু বেলেগ বেলেগ, মানিলে মানে মিলনো হৰি বুলি কয় যে।